আজি লৈ আহিছোঁ ফুলা ফুলা লুচি ৰেচিপি। প্ৰথমতে ময়দা লৈ লৈছোঁ মই আৰু তাত পৰিমাণ মতে নিমখ এড কৰিছোঁ। নিমখখিনি প্ৰথমতে ময়দাত ভালদৰে মিহলাই ল'ম, নহ'লে এঠাইত নিমখ লাগিব আন ঠাইত নালাগে। মিহলোৱা হোৱাৰ পিছত ৰিফাইন অইল এড কৰি দিম। আকৌ ৰিফাইন অইলখিনিও ভালদৰে ময়দাৰ লগত মিহলাই ল'ম। এনেকৈ মিহলাই লৈ এতিয়া কুহুমীয়া গৰম পানী অলপ অলপকৈ এড কৰিম আৰু মঠি থাকিম। এনেকৈ অলপ অলপ কৰি এড কৰিম আৰু মঠি থাকিম। বহুতে আটাৰো লুচি বনায়, পিছে মোৰ ময়দাৰ লুচিয়ে ভাল লাগে। এনেকৈ গৰম পানী এড কৰি মঠি ল'ম আৰু এইখিনি মই 20 মিনিট সময়ৰ কাৰণে ঢাকি থৈ দিম। 20 মিনিট সময় পিছত এয়া চাওক, বেছি হাৰ্ডো হোৱা নাই, বেছি ছফ্টো হোৱা নাই। এনেকৈ মঠি লৈছোঁ আৰু ইয়াৰ পৰা মই সৰু সৰু লুচি বনাওঁতে যিমানখিনি প্ৰয়োজন হয় সৰু সৰু ডো বনাই ল'ম। এনেকৈ সৰু সৰু ডো বনাই ল'ম, লৈ হাতত এনেকৈ গোল কৰি ল'ম। প্ৰত্যেকটো ডোৱে এনেকৈ হাতত গোল কৰি ৰাউণ্ড শ্বেপ হ'ব আৰু ৰাউণ্ড শ্বেপ বনাই এতিয়া মই বেলি ল'ম। বেলোতে অকণমান তেল ইউজ কৰিব, মই ৰিফাইন তেলেই ইউজ কৰিছোঁ। তেল ইউজ কৰি এনেকৈ বেলি ল'ম। আৰু বেলোতে সাৱধান হ'ব লাগিব, কিয়নো এক চাইড পাতল এক চাইড ডাঠ হ'লে মানে লুচি নুফুলিব। গতিকে চাৰিও চাইড যাতে সমান হয়, একে হয়, তেনেকৈ বেলিব লাগিব। আৰু তেনেকৈ প্ৰত্যেকটো লুচি মই মানে ডোকে লুচিৰ আকাৰত বেলি ল'ম। বেলি তাৰপিছতহে ভাজিম। এতিয়া কেৰাহী গৰম হৈ গৈছে, কেৰাহীত মই ৰিফাইন অইল দিছোঁ আৰু ৰিফাইন অইল ভালদৰে গৰম কৰি মই অলপ ঠাণ্ডা কৰি লৈছোঁ, ল' ফ্লেম কৰি লৈছোঁ এতিয়া। তো এইটো যিহেতু ল' ফ্লেম কৰিছোঁ, সেইকাৰণে এই লুচিখন মানে অকণ লাইট কালাৰ হৈছে। তাৰপিছত মই ফ্লেমটো বঢ়াই দিম। নেক্সট যিটো লুচি বনাম, ফ্লেমটো বঢ়াই দিলে যাব কালাৰটো ধুনীয়া ব্ৰাউন কালাৰ হৈ যাব। ব্ৰাউন কালাৰকেইটা দেখিবলৈও ভাল লাগে। এনেকৈ ফ্লেমটো বঢ়াই লৈছোঁ। এনেকৈ এখন এখনকৈ লুচি দি দিম আৰু এনেকৈ ভাজি ল'ম। এইয়া দেখিছেনে, ব্ৰাউন কালাৰ হৈছে। এনেকৈ প্ৰত্যেকটো লুচিয়ে মই ভাজি ল'ম। ফ্লেমটো চাব লাগিব, একেবাৰে বেছিও হ'ব নোৱাৰে, একেবাৰে কমো হ'ব নোৱাৰে। লুচি বনোৱাৰ মেইন কিটিপটো ময়দা বা আটা মঠাটোত আৰু বেলাটোত। এই দুটা যদি ঠিকে থাকে তেন্তে লুচি নুফুলাৰ কোনো কথাই নাই, প্ৰত্যেকটো লুচিয়ে ফুলিব। তো এনেকৈ মই লুচি বনাওঁ, আপোনালোকেও জানে, তথাপিও মই কেনেকৈনো বনাওঁ তাকে শ্বেয়াৰ কৰিলোঁ।